হেল্ল' ফ্ৰেণ্ডছ, আজি এটা অতি সহজ ফেচিয়েল লৈ আহিছোঁ, যাক কোৱা হয় বৰফৰ বা আইচ ফেচিয়েল। এই আইচ ফেচিয়েলটোৰ বহুতো উপকাৰিতা আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদিহে আপোনালোকে এই আইচ ফেচিয়েলটো উপকাৰী বুলি ভাবে, তেতিয়া আপোনালোকেও ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। এই বৰফৰ ফেচিয়েলটো কৰাৰ আগত আমি আমাৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে, তেতিয়াহে আমাৰ মুখত এই ফেচিয়েলটোৱে কামত দিব। এই ফেচিয়েলটো কৰিবৰ বাবে আমাক লাগিব মুখখন ডুবাব পৰাকৈ এটা পাত্ৰ। তাত ঠাণ্ডা পানী ঢালি ল'ব লাগিব। ঠাণ্ডা পানীত আইচ কিউব অৰ্থাৎ বৰফৰ টুকুৰাবোৰ ঢালি দিব লাগিব। লগতে থাকিলে ৰ'জ ৱাটাৰ অকণমান দি ল'ব লাগে। তাৰ পাছতে চুলিখিনি বান্ধি ল'ব লাগে, যাতে চুলিখিনি আগলৈ নাহে। তাৰ পাছতে ফেচিয়েলটো ল'বলৈ আগবাঢ়িব পাৰি। মুখখন এই বৰফৰ পানীত 10 ছেকেণ্ডৰ বাবে ডুবাই ৰাখিব লাগে। আকৌ মুখখন বাহিৰত উলিয়াই 10 ছেকেণ্ড থাকিব লাগে। একেদৰে 3বাৰকৈ কৰি থাকিব লাগে। 10 ছেকেণ্ড মুখখন বৰফত, 10 ছেকেণ্ড মুখখন বৰফৰ বাহিৰত। এইদৰে এই ফেচিয়েলটো কৰিলে হোৱা উপকাৰিতাবোৰ হৈছে ৰ'দত ছালখন ৰঙা পৰা বা পুৰি যোৱা সমস্যা ভাল কৰে, ৰক্ত সঞ্চালন উন্নত কৰে, মুখখনত থকা ছিদ্ৰৰ আকাৰ কম কৰে, ছালৰ উজ্জ্বলতা আনে, ছালৰ যি সুতুৰা পৰা, বয়সৰ ছাপ আদি দূৰ কৰে। লগতে এই ফেচিয়েলটো কৰাৰ পাছত যি আৰাম ছালখনে যি আৰাম পায়, সেই আৰামটো ফেচিয়েলটো কৰাৰ পাছতহে অনুভৱ কৰিব পৰা যায়। এই গৰমৰ দিনত আপোনালোকেও এই ফেচিয়েলটো কৰি চাবচোন।